নমস্কাৰ নাম্বাৰ স্পিক চেনেললৈ মই মিছেছ মাইনীয়ে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো পৰিয়ালসহ ভালে কুশলে নিজ নিজ কৰ্মক্ষেত্ৰত ব্যস্ত হৈ আছে। নিউমাৰলজি নাম্বাৰ শৃংখলাৰ আমি আজি নাম্বাৰ 2 লৈ আহোঁ। ইয়াৰ আগতে আমি নাম্বাৰ 1 ইতিমধ্যে ক'লোৱে। নাম্বাৰ 2 যিসকল ব্যক্তি বছৰৰ যিকোনো মান্থৰ 2, 11, 20 বা 29ত যিসকল জন্ম হৈছে সেইসকল ব্যক্তি নাম্বাৰ 2ৰ অন্তৰ্গত আহিব। গতিকে আমি এতিয়া চাওঁ নাম্বাৰ 2 ব্যক্তিসকলৰ মেৰিটছ ডিমেৰিটছ কেনেকুৱা কোৱালিটি আছে, তেওঁলোকৰ কেনেকুৱা পাৰদৰ্শিতা আছে, প্ৰতিভা আছে, তেওঁলোকে কেনেকুৱা ব্যৱসায় বাণিজ্য কৰিলে ভাল হ'ব, কোনবিলাক ক্ষেত্ৰত ষ্টুডেণ্টে কেৰিয়াৰ ডেভেলপ কৰিলে ভাল হ'ব, আমি আজি সেই বিষয়ে কিছু কথা ক'ম। নাম্বাৰ 2 ব্যক্তিসকল স্বভাৱতে তেওঁলোক সাধাৰণতে খুব জেণ্টুল হয়, ছফ্ট স্পোকেন হয়, খুব নম্ৰ হয়। নাম্বাৰ 2 যিটো শ্বেপ হয় সেই শ্বেপৰ নিচিনাই আঁঠুকাঢ়ি থকা উইমেনৰ দৰে, অৰ্থাৎ তেওঁলোক ডাউন টু আৰ্থ হয়। গতিকে এই নাম্বাৰ 2 ব্যক্তিসকল যথেষ্ট চেনজিটিভ হয়, কেয়াৰিং হয়। নাম্বাৰ 2টো আচলতে গভাৰ্ণ কৰে মুনে। নাম্বাৰ 1 যেনেকৈ ছানে গভাৰ্ণ কৰে, নাম্বাৰ 2 গভাৰ্ণ কৰে মুনে, প্লেনেট মুনে। গতিকে এই মুনৰ যেনেকৈ পোহৰ খুব মাইল্ড হয়, খুব সৌম্য শীতল হয়, ঠিক তেনেকৈ এই নাম্বাৰ 2 ব্যক্তিসকলো যথেষ্ট নমনীয় হয়, যথেষ্ট ভদ্ৰ হয় আৰু তেওঁলোকে খুবেই ক্ৰিয়েটিভ হয়। যিহেতু চেনজিটিভ হয়, চেনজিটিভ মানুহৰ ইমাজিনেটিভ পাৱাৰটো বহুত হয়, ক্ৰিয়েটিভিটিটো বহুতেই হয়। আমি যদি চাওঁ সাধাৰণতে যিবিলাক ক্ৰিয়েটিভিটি লাইনত নাম্বাৰ 2 ব্যক্তি আৰু নাম্বাৰ 6 ব্যক্তিয়ে ভৰ্তি হৈ থাকে। এই নাম্বাৰ 2 ব্যক্তিসকল শান্তিপ্ৰিয় হয়। তেওঁলোকে উচ্ছৃংখল পৰিৱেশ বা যিবিলাক বাতাবৰণ সুস্থ বাতাবৰণ নহয় সেই বাতাবৰণত তেওঁলোকে খুব টান পায়। তেওঁলোক মানসিকভাৱে অলপ ভাগি পৰে। তেনেকুৱা ঘৰেই হওক বা সমাজেই হওক, যিকোনো বা অফিচতেই হওক, তেওঁলোকে শান্তিপ্ৰিয় পৰিৱেশ এটা বিচাৰে আৰু তেওঁলোকে সকলোৰে লগত সুসমন্বয় বৰ্তাই ৰাখি কাম কৰিব বিচাৰে। তেওঁলোকে আৰু এই নাম্বাৰ 2 ব্যক্তিসকল প্লেনিঙত বহুত ভাল। তেওঁলোকে ফ্ৰণ্টত থাকি কাম কৰিবলৈ ইমান এটা ইচ্ছুক নহয়। যেনেকৈ নাম্বাৰ 1 ব্যক্তিয়ে লিডাৰশ্বিপ কোৱালিটি থাকে তেওঁলোকৰ, কিন্তু এই নাম্বাৰ 2 ব্যক্তিসকল সাধাৰণতে পিছত থাকে। ধৰি ল'লোঁ এখন চিনেমাই কোনোবাই কৰিলে, তেওঁলোকে সেই তাতে লাইমলাইটত থকাতকৈ বেকত থাকে, লিখিব, স্ক্ৰিপ্ট লিখিব বা ডাইৰেকশ্যন দিব, সেই ধৰণৰ কামবিলাক তেওঁলোকে বেছি ভাল পায়। আৰু নাম্বাৰ 2 ব্যক্তিসকলে বিশেষকৈ তেওঁলোকে ফিজিকেল লেবাৰতকৈ মেণ্টেল লেবাৰটো বেছি প্ৰিফাৰ কৰে। তেওঁলোকে ফিজিকেল লেবাৰ ইমান কৰিব নিবিচাৰে। মেণ্টেল লেবাৰ যেনেকৈ লিখা পঢ়া হওক, কিবা কৰা হওক, এই কামখিনিতহে তেওঁলোকৰ বেছি মনোনিৱেশ কৰে। আৰু সাধাৰণতে আমি দেখা পাওঁ যে এই নাম্বাৰ 2 ব্যক্তিসকলৰ মাইণ্ডটো ফ্লাকচুৱেট হৈ থাকে, এনি টাইম ফ্লাকচুৱেট হৈ থাকে। তেওঁলোকৰ যিটো ষ্টেবিলিটিটো অলপ কম হয়। যিহেতু মুনে গভাৰ্ণ কৰে, মুনৰ যেনেকৈ সময়ে সময়ে মুনৰ পজিশ্যনটো কেতিয়াবা একলা দুকলাকৈ বাঢ়ি পূৰ্ণিমাৰ ফালে যায় আৰু কেতিয়াবা একলা দুকলাকৈ কমি কমি অমাৱস্যাৰ ফাললৈ আহে। তেনেকৈ তেওঁলোকৰ মাইণ্ডটোৰ ওপৰতো এফেক্ট কৰে বা কেৰিয়াৰৰ ওপৰতো এফেক্ট কৰে। তেওঁলোকৰ সাধাৰণতে কেৰিয়াৰটো আপছ এণ্ড ডাউনছ হৈ থাকে। কেতিয়াবা খুব ভাল, কেতিয়াবা খুব তললৈ আহে, আপছ ডাউনৰ মাজেদি যায়, মুনৰ লগত ৰিলেটেড হৈ থাকে। আমি যদি মুনৰ চন্দ্ৰ বা মুনৰ যদি চাব যাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ পূৰ্ণিমাৰ সময়ত বিশেষকৈ সাগৰতেই হওক বা পানীৰ ওপৰত যিটো ইম্পেক্ট পৰে, সাগৰত যেনেকৈ জোৱাৰ ভাটাৰ সৃষ্টি হয়, ঠিক তেনেকৈ নাম্বাৰ 2 পাৰ্চন সকলো মানুহৰ ক্ষেত্ৰতে কম বেছি পৰিমাণে পূৰ্ণিমাৰ সময়ত মনটো অস্থিৰ হৈ থাকে। কিন্তু নাম্বাৰ 2 যিসকল পাৰ্চন হয় তেওঁলোকৰ পূৰ্ণিমাৰ সময়ত মনৰ অস্থিৰতাটো বাঢ়ে। আৰু বিশেষকৈ যিসকল মানসিক ৰোগী হয় সেইসকলৰ অলপ বেছি ফ্লাকচুৱেট হয় মাইণ্ডটো। গতিকে সেইখিনি সময়ত অকণমান ঠিকে থাকিব, যাতে অলপ প্ৰাণায়াম মেডিটেশ্যন যদি কৰে তেওঁলোকৰ মাইণ্ডটো অলপ শান্তিৰ মাজেদি যায় বা মাইণ্ডটো অলপ ষ্টেবল হৈ থাকে। এতিয়া আহোঁ নাম্বাৰ 2 পাৰ্চনসকল খুবেই ডিপ্ল'মেটিক হয়। তেওঁলোকে সময়ৰ লগত খাপ খুৱাই পৰিস্থিতি সাপেক্ষে তেওঁলোকৰ উপস্থিত বুদ্ধি খটুৱাই পেলাই মানুহৰ লগত চলি যাব পাৰে বা অকৱাৰ্ড পজিশ্যনতো তেওঁলোকে তাৰ পৰা চলি পেলাই ওলাই আহিব পাৰে।
এতিয়া তেওঁলোকৰ এই নাম্বাৰ 2 পাৰ্চনসকলৰ ক্ৰিয়েটিভিটিও আছে, ইমাজিনেটিভো আছে, কিন্তু তেওঁলোকৰ এটাই ড্ৰবেক আছে, তেওঁলোকৰ কনফিডেন্স লেভেলটো অলপ ল' হয়। আৰু তেওঁলোকে যেতিয়া এটা কাম ঢাক ঢোল বজাই আৰম্ভ কৰিব বা খুব উৎসাহেৰে এটা কাম আৰম্ভ কৰিব, কিন্তু প্ৰায়ে দেখা যায় তেওঁলোকৰ পৰিণতিত উপনীত নহয়গৈ, শেষ পৰ্যায়লৈ নাযায়। এটা জেগাত তেওঁলোক ৰখি যায়, বাদ দিয়ে, আকৌ এটা তেওঁলোকে নতুন কাম এটা আৰম্ভ কৰে। গতিকে এই নাম্বাৰ 2 পাৰ্চনসকলৰ কাৰণে এটাই ক'ব লগা কথা হ'ল কি, তেওঁলোকে যাতে এটা বস্তুত মাইণ্ডটো লগাই ৰাখে, মনটো যাতে এটা বস্তুত কণ্টিনিউৱাছ লগাই ৰাখে। কেৰিয়াৰেই হওক বা ব্যৱসায়ে হওক, তেওঁলোকে যাতে চেঞ্জ কৰি নাথাকে। কাৰণ যেতিয়া ফ্ৰিকুৱেণ্টলি চেঞ্জ কৰি থাকিব, তেতিয়া কি হ'ব, এটা বিষয়টো তেওঁলোকে ভালদৰে ডেভেলপ কৰিব নোৱাৰিব বা গ্ৰ' কৰিব নোৱাৰিব। ইতিমধ্যে মই নাম্বাৰ 2ৰ যিবিলাক পজিটিভহে হওক বা নিগেটিভহে হওক বৈশিষ্ট্যৰ কথা কৈছোঁ। এই কথাখিনি বেছিকৈ খাটিব যিসকল ব্যক্তি 20 এপ্ৰিলৰ পৰা 21 মে' বা 20 জুনৰ পৰা 21 আগষ্টৰ ভিতৰত যিসকল জন্ম হৈছে, তেওঁলোকৰ লগত বহুখিনি ৰিলেট কৰিব পাৰিব। যিমানখিনি কেৰেক্টাৰিষ্টিক্স বা কোৱা হৈছে, দুখ গুণ যিবিলাক কোৱা হৈছে, বহুখিনি ৰিলেট কৰিব। তাৰমানে এইটো নহয় যে বাকীখিনিৰ লগত নকৰিব, কিন্তু যিহেতু সেইটো সময়ত চন্দ্ৰৰ এটা নিজা পিৰিয়ড হয়, 20 জুনৰ পৰা 20 জুলাইৰ ভিতৰত এইটো চন্দ্ৰৰ কৰ্কট ৰাশিৰ এইটো এটা নিজা পিৰিয়ড হয়। আৰু যিটো 20 এপ্ৰিলৰ পৰা 21 মে'ৰ ভিতৰত বৃষ ৰাশিত চন্দ্ৰ এক্সাল্টেড হৈ থাকে, তুংগী হৈ থাকে। সেইকাৰণে এই সময়ৰ নাম্বাৰ 2 পাৰ্চনৰ ক্ষেত্ৰত এই বৈশিষ্ট্যবিলাক বেছিকৈ মেটচ কৰিব। এতিয়া আহোঁ, আপোনালোকে কোনবিলাক নাম্বাৰ বা কোনবিলাক কালাৰ আপোনালোকে ব্যৱহাৰ কৰিব। নাম্বাৰৰ কথা ক'বলৈ গ'লে আপোনালোকে নাম্বাৰ 1, 2, 7 এইকেইটা চকুমুদি ব্যৱহাৰ কৰিব পাৰিব। কিয়নো নাম্বাৰ 1 হ'ল ছান, নাম্বাৰ 2 হ'ল মুন। এই দুইটা যিহেতু চন্দ্ৰই সূৰ্যৰ পৰা পোহৰ লয়, গতিকে সেইকাৰণে 1 আৰু 2 দুইটাই তেওঁলোকৰ কাৰণে শুভ সংখ্যা হয়। 7 সংখ্যাটো তেওঁলোকে ব্যৱহাৰ কৰিব। 7 সংখ্যাটো যদিও কেতু নাম্বাৰ হয়, ই মুনে গভাৰ্ণ কৰে। গতিকে 1, 2, 7 এইকেইটা নাম্বাৰ আপোনালোকে বিনা দ্বিধাই ব্যৱহাৰ কৰিব। 5 সংখ্যাটো সদায় ব্যৱহাৰ কৰিব পাৰে। কিন্তু কালাৰৰ হিচাপত ক'বলৈ গ'লে আপোনালোকে পাতল সেউজীয়া ৰং, বগা ৰং, ক্ৰীম ৰং, এই ৰংবিলাক ব্যৱহাৰ কৰিব। খুব বেছি ডিপ কালাৰবিলাক ব্যৱহাৰ নকৰাই ভাল, কাৰণ তেওঁলোকক চুইট নকৰে। আৰু কেৰিয়াৰ ক'বলৈ যাওঁতে তেওঁলোকে ডিজাইন, ডেক'ৰেশ্যন, ক্ৰিয়েটিভিটি লাইনৰ যিমানবিলাক কাম আছে, আৰু তদুপৰি তেওঁলোকে ভাল ডক্তৰো হ'ব পাৰে, আৰু উচ্চ শিক্ষা তেওঁলোকে ল'ব পাৰে, অধ্যাপনা কৰিব পাৰে। আৰু কাউন্সেলিং যিবিলাক হয়, তেওঁলোকে যিহেতু মানুহৰ মাজত যেতিয়া দুজন ব্যক্তিয়ে হওক বা দুটা অনুষ্ঠানৰ মাজতেই হওক, যেতিয়া মানুহৰ মতানৈক্য হয়, তেওঁলোকে খুব ধুনীয়াকৈ মিট মাত কৰিব পাৰে। সেইকাৰণে কাউন্সেলিং এইবিলাক বস্তু তেওঁলোকে কৰিব পাৰে। তেওঁলোকৰ হেৰিবিলাক খুবেই ভাল। তেওঁলোকে মানুহৰ মাজত থাকি মানুহৰ লগত ৰিলেট, মানে মানুহৰ যিবিলাক সমস্যা থাকে, সেই সমস্যাবিলাক খুব সুন্দৰকৈ কৰিব পাৰে, মিট মাত কৰিব পাৰে, যিহেতু তেওঁলোক খুব চেনজিটিভ হয়। আৰু এইখিনিতে আহোঁ তেওঁলোকৰ বেমাৰ আজাৰৰ কথালৈ। বেমাৰ আজাৰ যিহেতু নাম্বাৰ 2টো মুনে ৰিলেট কৰে, মুন হ'ল পানী ৰিপ্ৰেজেণ্ট কৰে, চন্দ্ৰই পানী ৰিপ্ৰেজেণ্ট কৰে। আমাৰ শৰীৰৰ যে 70% পানী আছে, সেই পানী মুনৰ কাৰণে কি হয়, আমি অলৰেডি কৈছিলোঁ যে যিটো আপোনাৰ পূৰ্ণিমাৰ সময়ত যে মানুহৰ মাইণ্ডটো যে ফ্লাকচুৱেট হোৱাৰ মূল কাৰণটোৱে হ'ল সেইটো। যেনেকৈ সাগৰৰ বুকুত ঢৌ আহে, জোৱাৰ ভাটা আহে, ঠিক মানুহৰ মনৰতো এটা জোৱাৰ ভাটা আহে। প্ৰত্যেক মানুহৰ মনতে, যিহেতু সকলোৰে শৰীৰত 70% আমাৰ পানী আছে। গতিকে এই লোকসকলে খুব সুন্দৰকৈ ক্ৰিয়েটিভিটি লাইনত ধুনীয়াকৈ কাম কৰিব পাৰে। সকলো ক্ষেত্ৰতে সকলোৰে লগত সুসমন্বয় কৰি আগবাঢ়ি যাব পাৰে। কিন্তু তেওঁলোকে কেতিয়াও এটা পৰিৱেশত থাকিব নালাগে, যিবিলাক অসুস্থ পৰিৱেশত তেওঁলোক মানসিকভাৱে ভাগি পৰে আৰু খুব ডিষ্টাৰ্ব হয়। আৰু ৰোগৰ কথা ক'বলৈ গ'লে তেওঁলোকক সাধাৰণতে ষ্টমাক ৰিলেটেড যিবিলাক বেমাৰ হয়, পেটৰ যিবিলাক অসুখ হয়, পানী লগা, চৰ্দি লগা, সৰু ল'ৰা ছোৱালীটো নাক এনি টাইম বৈয়ে থাকিব। যিবিলাক নাম্বাৰ 2 ল'ৰা ছোৱালী হয়, তেওঁলোকৰ নাকৰ পানী বৈ থাকে, আৰু ষ্টমাক ৰিলেটেড এই বস্তুবিলাক তেওঁলোকৰ
যিকোনো ৰোগে দেখা দিব পাৰে কিন্তু তথাপিও যদি তেওঁলোকে অলপ সাৱধান হৈ খোৱা বোৱা এই বস্তুবিলাক চলে বা অলপ সাৱধান মেডিটেশ্যন তেওঁলোকৰ কাৰণে যথেষ্ট মানে ফলপ্ৰসূ এটা পদ্ধতি কাৰণ তেওঁলোকৰ মেডিটেশ্যনৰ থ্ৰুদি তেওঁলোকে মাইণ্ডটো ষ্টেবল কৰি ৰাখিব পাৰিব আৰু সু ডিচিশ্যন লৈ পেলাই তেওঁলোকে আগবাঢ়িব পাৰিব ব্যৱসায় কৰিবলৈ গ'লে তেওঁলোকে আচলতে প্ৰডাক্ট ৰিলেটেড ব্যৱসায় তেওঁলোকৰ কাৰণে একেবাৰে নহয়েই তেওঁলোকে সদায় পাৰ্টনাৰশ্বিপতহে ব্যৱসায় কৰিব আমি নাম্বাৰ 1ক পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিবলৈ মানা কৰিছোঁ কিন্তু নাম্বাৰ 2 সদায় পাৰ্টনাৰশ্বিপতহে ব্যৱসায় কৰিব আৰু তেতিয়া তেওঁলোক উপকৃত হ'ব এই ক্ষেত্ৰত ক'বলৈ গ'লে নাম্বাৰ আৰু 2 কম্বিনেশ্যন সদায় ভাল কি লাগিলে বিয়া বাৰুৱে হওক বা ব্যৱসায় বাণিজ্যৰে পাৰ্টনাৰশ্বিপ হওক নাম্বাৰ 1এ লিড লৈ পেলাই কাম কৰিব সন্মুখত থাকে আৰু নাম্বাৰ 2এ পিছৰ পৰা প্লেনিং কৰিব ভাল পৰামৰ্শ দিব গতিকে তেওঁলোকৰ এই কম্বিনেশ্যনটো যথেষ্ট ভাল হয় আৰু শিক্ষা দীক্ষা সকলো উচ্চ শিক্ষাৰ দিশতো তেওঁলোক যাব পাৰে আৰু আমি অলৰেডি কোৱা মতে তেওঁলোকে বিশেষকৈ যিবিলাক ক্ৰিয়েটিভিটি লাইন ইমাজিনেশ্যন তেওঁলোকৰ বহুত বেছি গতিকে ক্ৰিয়েটিভিটি লাইনত তেওঁলোকে খুব সুন্দৰকৈ সি ফেশ্বন ডিজাইনিঙো হ'ব পাৰে ইণ্টেৰিয়ৰ ডিজাইনিঙো হ'ব পাৰে যিকোনো ডিজাইন ডেক'ৰেশ্যনৰ কামত তেওঁলোক আগবাঢ়ি যাব পাৰে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় উপকৃত হৈছে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু প্ৰিয়জনলৈ শ্বেয়াৰ কৰিব যাতে অহা ভিডিঅ'বিলাক তেওঁলোকেও চাব পাৰে বা তেওঁলোকৰ বিষয়ে অলপ কথা জানি ভৱিষ্যতৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে আজিলৈ আমি ইমানতে সামৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট এপিছ'ডত আমি নাম্বাৰ 3 বিষয়ে ক'ম নাম্বাৰ 3 বুলি ক'বলৈ গ'লে যিসকল ব্যক্তি যিকোনো মান্থৰ 3, 12, 21 and 30 এই ডেটত জন্ম হৈছে তেওঁলোকৰ বিষয়ে আমি কিছু কথা ক'ম গতিকে আজিলৈ ইমানতে সামৰিলোঁ নমস্কাৰ